লাগি পুলি সাগৰত জানো সাঁতোৰে। হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে। বৰ্তমান মোৰ ভালে। আছামিজ মিছ ষ্টুডিঅ' এণ্ড ব্লগ চেনেললৈ আপোনালোকক অন্য এটা ভিডিঅ'লৈ আজি স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান কেৰেলা ৰাজ্যৰ টিকৰটি অঞ্চলত। এয়া মই বৰ্তমান সাগৰৰ পাৰত আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া এটা গোৱাৰ লুক যেনেকুৱা দেখিবলৈ, গোৱাৰ ছবি যেনেকুৱা ঠিক এনেকুৱা। আৰু মই আছোঁ এই কেৰেলা ৰাজ্যৰে সাগৰৰ পাৰত। এয়া চাওক, সাগৰ এখন আছে, আৰৱ সাগৰ। আৰু ইয়াৰ লগত এইটো সময়ত বিভিন্ন মানুহ ইয়ালৈ আহে। এইবিলাক চাওক, বহুত মানুহ। এয়া আৰু ইমান ধুনীয়া বতাহ মাৰি আছে, এই বতাহত থাকি ভাল লাগিছে। আৰু এইটো বতৰত অসমত চিলা উৰুৱা বতৰ। আৰু সৰু অৱস্থাত আমি চিলা উৰুৱাইছিলোঁ। কৈ থাকোঁতে ইয়াত এখন দেখিছে চিলা, এয়া উৰি আছে। ময়ো এতিয়া বৰ্তমান চিলা এখন লৈ উৰুৱাম। আপোনালোকে চাই যাওক ভিডিঅ'টোত, আৰু অন্য বহুত ধৰণৰ কিবা কিবি দেখিবলৈ পাব। হেল্ল' গাইজ, এখন লৈ ল'লোঁ। এতিয়া মই উৰুৱাম। আচলতে সেই দোকানখনত চিলাখন দেখাৰ পৰা মই চিলাখন কিনো লাগিলে আৰু উৰুৱাও লাগিলে। সেই হেতুকে মই 50 টকা এখন দি চিলা এখন কিনিলোঁ। আৰু চিলাখন মই উৰুৱাবলৈ যত্ন কৰিলোঁ আৰু হেঁপাহেৰে চিলাখন উৰুৱালৈ চাই থাকিলোঁ। আৰু আপোনালোকে চাওক, আকাশত কিমান সুন্দৰকৈ চিলাখন উৰি আছে। আমি সৰু হৈ থাকোঁতে এনেকৈ চিলা উৰুৱাইছিলোঁ। আৰু কিমান বছৰ মূৰত যে চিলা উৰুৱাইছোঁ নহয়, ক'বলৈ বাকী নাই। আৰু চিলা উৰুওৱা আনন্দ বহুত বেলেগ। আমি সৰু থাকোঁতে এনেকৈ উৰুৱাইছিলোঁ। আৰু মোৰ ঠাইত আপোনালোকে হোৱা হ'লে নিশ্চয় এনেদৰে মোৰ নিচিনাকৈ চিলা উৰুৱাবলৈ যত্ন কৰিলেহেঁতেন। এয়া চাওক, কিমান দূৰত গুচি গ'ল। আৰু এনেকৈ চিলা উৰুৱাই থাকোঁতে হাতৰ পৰা চিলাখন উৰি গ'ল। মই যে কেনেকৈ দৌৰ মাৰিলোঁ, মই নদৌৰা বহুত দিনেই হ'ল। তথাপিতো যেনে তেনে দৌৰি গৈ চিলাখন ধৰি আনিলোঁ। আৰু দোকানীজনলৈ চাওকচোন কেনেকুৱা কৰিছিলে। বাৰু যি কি নহওক, চিলাখন যে মই উদ্ধাৰ কৰিব পাৰিলোঁ, ঈশ্বৰক ধন্যবাদ। कलाश है वो कलाश है। तो क्या करेगा, तुम धीरे धीरे नीचे करो। छोड़िएगा। চাওক, পইচাটো ডুবু আছে, সাগৰ তললৈ সোমাই যোৱাৰ নিচিনা এটা অনুভৱ হৈছে। এয়া চাওক, সৰু সৰু নাও পাৰত ৰাখি থৈছে। নাও নহয় আচলতে, এইবিলাক সাগৰত মাছ মৰা বুট হয়, সৰু সৰু। ইয়াত বুট বুলি কয়, নাও বুলি ক'লে কাঠেৰে বনোৱা। এই আমাৰ গাঁৱলৈ মনত পৰে। সাগৰৰ পাৰৰ দৃশ্য কিমান সুন্দৰ, বতাহ আহিয়ে থাকে। আৰু গছ গছনিবিলাকো ইমান ভাল লাগিছে। আমাৰ ভিডিঅ'ৰ মাজতে আপোনালোকক আৰু এটা কথা কওঁ, মই যে ভিডিঅ'বিলাক দিবলৈ অকণমান হেমাহি কৰি থাকোঁ, কিয় জানেনে? আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবচোন। আপোনালোকৰ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এইবিলাকে মোক আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। আৰু আপোনালোকে যিমানে উৎসাহ দিব আৰু ইমানেই নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে আগবাঢ়ি যাম। আৰু মানে আপোনালোকৰ এই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবে মোক বহুত সাহস দিব।
पानी में नीचे वो कौन है उसका क्या हुआ वीडियो रेडी 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 है আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে, কিমান এটা সুন্দৰ পৰিৱেশ। এটা দৃশ্য হাতী পাত যেন লাগে, কিমান ধুনীয়া লাগিছে। সাঁতুৰিব পাৰি বুলি সাগৰত জানো সাঁতোৰে। সঁচাকৈ চাওক না, সাগৰত ইমান পৰা ঢৌত কেনেকৈ সাঁতুৰিব বাৰু? প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলে সাঁতুৰিব পাৰিব। আমাৰ অসমত যদি এনেকুৱা এখন সাগৰ থাকিলেহেঁতেন, এনেকুৱা ঢৌ উঠি থকা হ'লে নহয়, মই কেতিয়াও মানে ঘৰলৈ নগ'লোহেঁতেন। প্ৰায় মই সাগৰ পাৰতে থাকিলোহেঁতেন, ইমানেই ভাল লাগে মানে। ঠিক আছে, আপোনালোকৰ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই বাই।